এতিয়া মই অকণমান গৰম পানী দি দিম ইয়াতে ভালদৰে উতলিব দিম জালুক এচামুচ লৈছিলোঁ এইখিনি গুড়াখিনি লাষ্টত দিলে খুব ধুনীয়া হয় আৰু কচুৰ ভিডিঅ'টো আজি কেনেকুৱা লাগিলে কমেণ্টত জনাব ভাল লাগিলে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব এয়া নিমখ দিলোঁ সৰু চামুচেৰে 2 চামুচ নিমখ দিলোঁ এতিয়া ভাজি থোৱা মাছখিনি দি দিলোঁ ইয়াতে এয়া আমাৰ মাছ আৰু কচু তৰকাৰী তৈয়াৰ হৈ গ'ল এনেদৰে বনাই খাই চাবচোন খুব ধুনীয়া টেষ্টি হয় এয়া আমাৰ কচু তৰকাৰী তৈয়াৰ হৈ গ'ল